নমস্কাৰ সকলোকে মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নৱবৰ্ষৰ শুভকামনা সকলোলৈকে জনাইছোঁ আৰু আজি আমি গৈ আছোঁ এনাৰ্জি পাৰ্ক আৰু আইজি পাৰ্ক দুইখনলৈকে যাম। গতিকে কেনেকৈ টাইমটো স্পেণ্ড কৰোঁ আপোনালোকক দেখুৱাই থাকিম। এয়া কেক চেক লৈ লৈছে আমাৰ ল'ৰাই আৰু এইপিনে নিমখ জলকীয়া কিবা কিবি লৈ লৈছোঁ আৰু কমলা চমলা গৈ খামগৈ মানে ভালকৈ। গতিকে চাই থাকিব আৰু এয়া পানী লৈ লৈছে তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। কেনেকৈ পাৰ কৰোঁ গোটেই দিনটো আপোনালোকক দেখুৱাই থাকিম। Happy New Year, all of you! আৰু এয়া পাপুনলা পাৰ হৈ গৈ ইটানগৰ ৰাস্তাত এয়া ইয়াৰে স্থানীয় মহিলাকেইগৰাকী মানে এনেদৰে জুই চুই জ্বলাই পূৰা গুমধান চুমধান পুৰি আছে। এইখিনিত সকলো ধৰণৰ থলুৱা বস্তু পায়, কৌপাতৰ পৰা আদি কৰি একদম চুঙালৈকে। আমি ইয়াতে নামিলোঁ, ইয়াৰ পৰা অলপ কিবা কিবি লৈ লওঁ বুলি ভাবিলোঁ। একদম লোকেল বস্তু ফ্ৰেছ বস্তু খাওঁ বুলি ক'লে ইয়াত আপোনালোকে বজাৰ কৰিব পাৰে। আৰু আমাৰ এই দুটি পূৰা সোমাই আছে গাড়ীতে। আৰু এয়া মই লৈ ল'লোঁ, কমলা ল'লোঁ আৰু এইপিনে এটা মাটি কঁঠাল লৈ লৈছোঁ। এতিয়া ৰ'দ দি আছে যিহেতু ৰ'দত বহি পূৰা খামগৈ। আৰু ইটানগৰলৈ আহিলে আমাৰ এইডোখৰ জেগাত পূৰা নমা হয় অকণমান হ'লেও, কাৰণ ইয়াত যিখিনি বস্তু পোৱা যায় টাউনৰ জেগাত সেইখিনি ফ্ৰেছ বস্তু পোৱা নাযায়। আৰু ভাবিলোঁ আপোনালোককো অকণমান ভিউটো দেখুৱাই দিওঁ। চাওকচোন কিমান ধুনীয়া ইটানগৰলৈ যোৱা ৰাস্তাটোৰ ভিউ চাওক, বাপৰে বহুত ভাল লাগে। আপোনালোকে যদি কেতিয়াবা আহিম বুলি ভাবিছে ইটানগৰলৈ নিশ্চয় আহিব পাৰে। বৰ ধুনীয়া ৰাস্তা আৰু মানে ধুনীয়া ভিউ, একদম প্ৰকৃতিৰ ৰাণী আৰু অৰুণাচলখন। গতিকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ। এইপিনে চাওকচোন, সঁচাকৈয়ে বহুত ধুনীয়া বহুত ধুনীয়া। ইয়াত থাকিলে মানে একদম সঁচাকৈ ভূস্বৰ্গত থকা গতে লাগে। মই আকৌ অসমখন বেয়া বুলি নকওঁ দেই, অসম মোৰ প্ৰাণৰ আপোন, একদম ক'বই নালাগে অসমৰ কথা। কিন্তু তাৰ উপৰিও আমাৰ স্থানীয় অসমখনৰ গাতে লাগি থকা এই অৰুণাচলৰ কথাও নকৈ নোৱাৰি। বৰ ধুনীয়া পৰিৱেশ, আপোনালোকে এবাৰ নিশ্চয় আহি চাব। Hello guys, अभी हम लोग आ चुका है एनर्जी पार्क। साथ है আৰু এয়া আমি পাই গ'লোহি আমাৰ ইটানগৰৰ এনাৰ্জি পাৰ্ক। আৰু কাষতে সিফালে ৱালৰ সিফালে লাগি আছে আইজি পাৰ্ক। আপোনালোকে পেৰেণ্টছবিলাকে ল'ৰা ছোৱালী লৈ আহি ইয়াত সুন্দৰকৈ দিনটো এনজয় কৰিব পাৰে। খুব ধুনীয়া পৰিৱেশ। এয়া চাওকচোন, মই আপোনালোকক গোটেইখিনি খুব সুন্দৰকৈ ৰেকৰ্ডিং কৰি দেখুৱাইছোঁ। আমাৰ দুটি গৈ আছে পূৰা, আগতেও আহিছে সিহঁত ইয়ালৈ, সেইকাৰণে চিনি পায়, পূৰা কটং কটং আগত গৈ আছে। আৰু এইপিনে ইয়াত বুটিঙো কৰিব পাৰে, বুটিঙৰ কাৰণে জেগা আছে। আৰু সিফালে আছে টিকেট কটা ঘৰ, তাত 10 টকা লয়, বেছি নহয় প্ৰত্যেকটো মানুহৰ বাবদ। 3 বছৰৰ পৰা লয়। আমি টিকেটকেইটা কাটি লওঁগৈ, কাটি ভিতৰত সোমাই লওঁগৈ। তাৰপিছত আপোনালোকক ভিতৰৰ কি আছে কি নাই, কেনেদৰে পাৰ কৰোঁ দিনটো, ভিতৰৰ সকলোখিনি দেখুৱাম। ইমানেই মানুহ হৈছে আজি, মানে গাড়ী চাওকচোন, গাড়ীৰ লাইন আৰু ভিতৰত কিমান মানুহ চাগে ঠিকানে নাই। আমি এতিয়া বহিবলৈ জেগা পাওঁ নাপাওঁ তাকেহে সন্দেহ। আৰু এয়া টিকেট কটা ঘৰ পাই গ'লোহি, ইয়াতে টিকেটকেইটা লৈ আৰু আপোনালোকক আমি ভিতৰৰ ছাইডে সোমাই বাহিৰৰ গেটখনৰ দৃশ্যটো অকণমান দেখুৱালোঁ। মানুহ এতিয়াও বহুত আহি আছে আৰু এয়া ভিতৰলৈ যোৱাখিনি গৈ আছে। আৰু এইপিনে এটা পুখুৰী আছে, ইয়াত ধুনীয়াকৈ পদুম ফুল ৰুই থোৱা আছে, মানে তেওঁলোকে লগাই ৰাখিছে ধুনীয়া হ'বৰ কাৰণে। গতিকে আপোনালোকে সেইটোত অকণমান দেখালোঁ। এতিয়া আমি গৈ আছোঁ, গৈ জেগা অকণ বিচাৰি লওঁগৈ বহিবলৈ, তাৰপিছত আৰম্ভ কৰিম আৰু কেক কটা ন। আৰু আমি জেগা বিচাৰি গৈ আছোঁ, ক'তো জেগা পোৱা নাই। একদম গৈ একেবাৰে পাৰ্কৰ সিমূৰ পাই গ'লোগৈ। প্ৰথমৰ গেটখনৰ পৰা একেবাৰে লাষ্টত একদম পাৰ্কৰ শেষৰ মূৰত পাই গ'লোগৈ। আৰু ইমানেই মানুহ, বহিবলৈ জেগা নাই। এতিয়া একদম চুক এটালৈ যামগৈ আৰু তাতে গৈ বহিমগৈ। তাত অকল এটা ফেমিলিয়ে দেখিছোঁ, মানে অকল 3টা মানুহ বহি আছে, মাক দেউতাক আৰু ছোৱালীজনী। সিহঁতৰ কাষতে আমি এতিয়া বহিম।
এতিয়া আমি কাটি কাটি পাৰি ধুনীয়াকৈ বহি ল'লোঁ। আমাৰ একদম দুইজনে লাগিয়ে গ'ল কেক কাটিবলৈ, মানে কেকটো সিহঁতক কেতিয়া খাওঁ লাগি আছে। কেক বুলি ক'লে মানে পগলা হৈ যায় দুইটা এটাৰ পৰা লাগি আছে। ইটোৱে কৈছে মই কাটিম, সিটোৱে কৈছে মই কাটিম। এতিয়া দুইটাকে একেলগে কাটিবলৈ দিলোঁ আৰু মই কেমেৰা কৰিলোঁ। কাজিয়াখন ভাঙি এতিয়া মই ধুনীয়াকৈ সিহঁতক মানে দি দিছোঁ আৰু দুইটাই সমানে কাট বুলি। গতিকে আমি কেকটো কাটি লওঁ, মাক পুতেক তিনিওটাই। এইপিনে দেউতাকে কৰি আছে কেমেৰা। আজিকালি কেমেৰা মেইন ন প্ৰথমতে। আগতে এইবিলাক আমি নতুন বছৰত কিনো কেক কটা কি কথা আমি এইবিলাক গমেই পোৱা নাছিলোঁ। আমি 90ত জন্ম হোৱা মানুহে, তেতিয়াতো একোৱেই নাছিলে এইবিলাক। আজিকালি ল'ৰা ছোৱালীবিলাক বহুত এডভান্স, সিহঁতে প্ৰত্যেকটো কথা আগতেই চিন্তা কৰে। মানে ইয়াৰ পিছত কি কৰিম, তাৰ পিছত কি কৰিম, মানে প্ৰত্যেকটো সিহঁতৰ প্লেন হৈ থাকে। আমাৰ আচলতে এনেদৰে ওলাই অহা প্লেন আজি একদমেই নাছিলে। সিহঁত দুইটাই উপায় নাইকিয়া কৰিছে, ঘৰত মানে আহিবলৈ লাগে, সেইকাৰণে লৈ আহিলোঁ। আৰু কিনো কৰিম আৰু ন, ল'ৰা ছোৱালী খুচিয়ে মাক দেউতাকৰ খুচি নহয় জানো। সেইকাৰণে সিহঁতকো লৈ আহিলোঁ। লৈ আহি এয়া কেক ধুনীয়াকৈ মই সজাই দিছোঁ কেণ্ডেল লগাই। আৰু সিহঁতে ধুনীয়াকৈ কাটিব, অকণমান সিহঁতে ভাল পাব, দিনটো এনজয় কৰিব। এনেওতো পঢ়া বুজাখিনি থাকেই। আৰু স্কুল এনি টাইম স্কুল, হোমৱৰ্ক, আৰ্ট ক্লাছ, ডান্স ক্লাছ, ক'ত কি যে সিহঁতৰ থাকে। এতিয়া কেতিয়াবা এদিন এনেকৈ অকেজন আহিলে উলিয়াই আনিলে সিহঁতৰো মনটো ভাল লাগে। গতিকে আমি কেকটো কাটি লওঁ, আপোনালোকে চাই থাকক। Happy New Year 2024. এয়াই সিহঁতৰ ফূৰ্তি আৰু এইকণেই, মানে হেঁপাহটো সিহঁতৰ কেক আৰু খেলালেহে। সেইকাৰণে আমাক জোৰ জবৰদস্তি উলিয়াই লৈ আনিছে, যাতে সিহঁতে পূৰা দিনটো ফুল মস্তি কৰিব পাৰে। আৰু সিহঁতক আমি খেলা জেগালৈ পঠিয়াই দিলোঁ, সিহঁতে গৈ খেলি আছে সৌ পিনে সেয়া। আৰু আমি ইয়াতে বহি কমলা গুচাই আছোঁ, ৰ'দ দি আছে দেখিছেনে ধুনীয়াকৈ। ৰ'দত বহি কমলা খোৱাৰ মজাই বেলেগ। আমি ঘৰতে ভাত পানী খাই আহিছোঁ, ভাত পানী লৈ অহা নাই, আমি খাম বুলি অহাও নাই আচলতে। কোনো প্লেন নাছিলে, আমি হঠাতে ওলাই অহা। সেইকাৰণে কমলা চমলা যি য'ত পাওঁ সেইখিনিকে কিনি লৈ আহিলোঁ। আৰু এতিয়া ৰ'দত বহি ধুনীয়াকৈ খাম। আৰু এনেদৰে খোৱাৰ মজাই সুকীয়া। এনজয় কৰিবলৈ বৰ বেছি মানুহ নালাগে হয়নে। ফেমিলিৰ মানুহখিনি যদি ঠিকে থাকে, পৰিয়ালৰ মানুহখিনি যদি একেলগতে মৰম চেনেহে থাকে, সেইখিনিয়ে ফূৰ্তি। আৰু ইয়াতনো বেলেগ মানুহ কিয় লাগে। গতিকে আমি প্ৰায়ে আমি ঘৰৰ চাৰিটাই আমি য'ত গ'লেও একেলগে যাওঁ, একেলগে ফূৰ্তি কৰোঁ, আমি এনেদৰেই থাকোঁ। গতিকে আপোনালোকেও ফেমিলিৰ লগত এনেদৰে থাকিবচোন, কেতিয়াবা সময় স্পেণ্ড কৰিব, খুব ভাল লাগে। আৰু এই ল'ৰা ছোৱালীবোৰ দেখিছেনে, ইমান চিঞৰিছে, মানে সিহঁতৰ আজি কোনে পায় আৰু। গোটেই পেৰেণ্টছখিনি সৰহখিনি আহিছে নেকি আজি, ক'ব পৰা নাই। গোটেইখিনি ল'ৰা ছোৱালী ভৰ্তি। আৰু ভালো লাগে ল'ৰা ছোৱালীবিলাকক এনেকৈ উলিয়াই আনি এদিন মুকলিকৈ মানে টাইমটো কটাবলৈ দিলে। সিহঁতৰো মাইণ্ডটো ফ্ৰেছ হয় আৰু নিজৰো অকণমান মুকলি লাগে, ভাল লাগে। আৰু এইপিনে বেডমিণ্টন খেলাই, বেডমিণ্টন খেলি আছে। আমাৰ ল'ৰাই পূৰা চিঞৰি আছে। আৰু এতিয়া আহি গ'লোঁ ল'ৰা ছোৱালীকেইটাৰ ওচৰৰ পৰা আহি, আকৌ এতিয়া কমলা কটাত লাগিলোঁ। কমলাখিনি ধুনীয়াকৈ এনেদৰে ফুটিয়াই ল'লোঁ, ফুটিয়াই চকলকৈ পূৰা কাটি লৈছোঁ। ইয়াত নিমখ জলকীয়া দি খুব সুন্দৰকৈ খাম। আৰু আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই জনাব। আচলতে এইবিলাক এটা এটা মনৰ সুখ, মনৰ আনন্দ, এটা সুন্দৰ সুন্দৰ স্মৃতি। সেইকাৰণে মই মোৰ চেনেলটোত এই সুন্দৰ স্মৃতিখিনি ধৰি ৰাখিলোঁ। আপোনালোকে বেয়া পাইছে নে ভাল পাইছে কমেণ্ট কৰি জনাব। আৰু বেয়া নাপাব দেই, মানে ইউটিউব চেনেলটো খুলিছোঁ মোৰ স্মৃতিখিনি ৰাখি থ'বলৈকে খুলিছোঁ। সেইকাৰণে যদি মই কিবা নক'বলগীয়া কৈছোঁ বা নিদিবলগীয়া দিছোঁ, আপোনালোকে তাৰ বাবে ক্ষমা কৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব। আৰু মোক এনেদৰে আগবাঢ়ি যাবলৈ সহায় কৰিব। বিৰাট টেষ্টি লাগিছে খাই। ল'ৰা ছোৱালীকেইটাক মাতি আছোঁ, অহাই নাই। গতিকে সিহঁতলৈ চাই চাই মই খাই আছোঁ। এতিয়া এটা আহিছে।
আৰু কমলা চমলা খাই মেলি উঠি কেক খালোঁ, কমলা খালোঁ, পাইনএপল খাবলৈ নহ'লেই থৈ দিলোঁ আৰু মানে নোসোমায়গৈ পেটত। ভাতকেইটা খাই আহিছিলোঁহে, আহি আকৌ ইয়াত ইটো সিটো খাই দিলোঁ। গতিকে আৰু সেইটো এতিয়া ঘৰলৈকে ঘূৰাই লৈ যামগৈ। আৰু আমাৰ ল'ৰাহঁতে পূৰা খেলিছে ধুনীয়াকৈ, ঝুলনাত ঝুলিছে, এইপিনে ৰুলাৰত ৰোল কৰিলে, শ্লাইডত শ্লাইড কৰিলে আৰু ঢেৰ কিবাকিবি কৰিলে আৰু দৌৰিয়ে আছে একেহে। আপোনালোককো অকণমান দেখুৱালোঁ। আৰু ইহঁতে যেতিয়া ডাঙৰ হ'ব এইখিনি কেতিয়াবা চাব, চাই সিহঁতে এইখিনি স্মৃতি সোঁৱৰিব পাৰিব, নহয়নে? আপোনালোকেও যদি ল'ৰা ছোৱালীক উলিয়াই নিয়ে কেতিয়াবা কেতিয়াবা এনেদৰে চাগে আপোনালোকৰো ভাল লাগে কেতিয়াবা, নহয়নে? আৰু এইপিনে ভণ্টিকেইজনী, ভণ্টি নে বাইদেউহঁতে পূৰা ৰীল বনাই আছে। আৰু আমাৰ ল'ৰাহঁতে এইপিনেদি গৈ এইখনত অকণমান উঠিলেগৈ। এয়া লাইন চাওকচোন, ল'ৰা ছোৱালীৰ লাইন পাতি পাতি উঠিছে একদম। আৰু এইপিনে এখন ভগা স্কুটি আছে, সেইখনতো ল'ৰা ছোৱালী উঠিবলৈ হেতাৰ পৰা আমাৰ ল'ৰাটো গৈ ৰখি আছিলেগৈ উঠিবলৈ। মই বোলো হ'ব আৰু উঠিব নালাগে। আৰু আমি তাৰ পৰা এয়া যামগৈ এতিয়া, অকণমান ৰীল চিলো বনালোঁ আৰু অকণমান পাৰ্কখনত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলোঁ। মানুহৰ ঠেলা হেঁচা ধেৰ, গতিকে আৰু আমি বেছি দেৰি নকৰোঁ, আমি এতিয়া ওলাই যামগৈ। আপোনালোকক বাহিৰত গৈ ল'ৰাকেইটাই বুটিং কৰিব, সেয়াও অকণমান আপোনালোকক দেখুৱাম। আৰু বাহিৰলৈ ওলাই আহি গেটৰ সন্মুখত আপোনালোকক যে দেখুৱাইছিলোঁ বুটিং কৰা ঠাইখিনি, এয়া আমাৰ ল'ৰাহঁত এতিয়া বুটিং নকৰাকৈ নাযায়। গতিকে 200 টকা টিকেট, মই কৈ দিছোঁ 2টা ছিটৰ থকাখন 200 টকা আৰু 4টা ছিটৰখন 400 টকা। গতিকে আমি দুজন নগ'লোঁ, মোৰ পানীলৈ অকণমান ভয় লাগে, মই এনেকৈ নাও চাও চলাবলৈ মোৰ বিৰাটেই ভয় লাগে। মই কেতিয়াবা মানে নদীত পাৰ হ'বলগীয়া হ'লেও ঈশ্বৰক কেইবাৰ চিন্তা কৰোঁ ঠিক নাই। গতিকে ল'ৰাকেইটাই খুব জোৰ কৰিছিলে, মা তুমিও ব'লা, কিন্তু মই নগ'লোঁ। আমাৰ ল'ৰাহঁতে কিন্তু ভয় নকৰে দেই, পূৰা মানে সিহঁতৰ কনফিডেণ্ট বহুত বেছি। গতিকে সিহঁতে সৰু সুৰা কথাত মানে ভয় নকৰে, কিয় নাজানো। ল'ৰাকেইটাই ভয় বোলা বস্তু সিহঁতৰ একেবাৰে নাই, নে বুজি নাপায় কাৰণে নে কি নে নাজানো। কিন্তু মই সিহঁতক পঠিয়াইছোঁ যদিও মোৰ বহুত ভয় লাগি আছে। ভগৱানকে চিন্তা কৰি পঠালোঁ আৰু যা বুলি। এয়া পূৰা চলাইছে, ডাঙৰ মানুহে পৰা নাই, কিন্তু সিহঁতে ধুনীয়াকৈ চলাইছে নাও পূৰা। সঁচাকৈ আজিৰ দিনটো খুব ভাল লগা আছিলে। ল'ৰা ছোৱালীহাল যেতিয়া মানে আনন্দত থাকে তেতিয়াই আমাৰ আনন্দ বাঢ়ে। সিহঁতৰ সুখেই সুখ, সিহঁতৰ দুখেই দুখ। আমাৰ তেনেকুৱা, আমাৰ মাক দেউতাকসকলৰে তেনেকুৱা মনটো। গতিকে সিহঁতক আনন্দ হৈ থকা দেখিছোঁ, আনন্দিত হৈ থকা দেখিছোঁ, আমাৰো আনন্দ লাগিছে। আৰু এটা কথা আপোনালোকক নকৈ নোৱাৰোঁ, সঁচাকৈয়ে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত বেছি ধুনীয়া, বৰ অপূৰ্ব। আপোনালোকে কেতিয়াবা অৰুণাচল ট্ৰিপ আহিলে এই জেগাবিলাক ঘূৰিব, খুব ভাল লাগে। আৰু আমাৰ ইয়াত দুইটাই হৈ গ'ল আৰু বুটিং কৰি, মই কৈছোঁ গুচিয়া আৰু হ'ব। গতিকে আমি ঘৰলৈও যাবগৈ লাগে আৰু 3টা বাজি গ'লেই এতিয়া। গতিকে আৰু বেছি কৰিবলৈ নিদিওঁ আৰু। সিহঁতৰ কিন্তু আমনি নাই লগা, সিহঁতৰ মানে চলায়ে থাকিব লাগে, হ'লেও এটা সময়ৰ লিমিট আছেতো, সেইকাৰণে সিহঁতক নমাই দিলোঁ। নমাই আমি ঘৰলৈ নহয় মানে আৰু এখন পাৰ্ক আছে IG পাৰ্ক, গতিকে আমি তালৈ যাম। আৰু গেটৰ বাহিৰলৈ ওলাই আহি এয়া দেখিলোঁ বৰ ধুনীয়া ধুনীয়া কাণফুলি বেচি আছে। গতিকে মই ক'বলৈ গ'লে এনেকুৱা ধৰণৰ বস্তুবিলাক যদি বেছি থাকে, কিবা এটা নল'লে মোৰ শান্তি নালাগে। সেইকাৰণে মই কাণফুলি এযোৰ নহয় 3যোৰকৈ ল'লোঁ, লৈ সামৰি সুতৰি আহিছোঁ আৰু। আৰু এয়া আমি আহি আছোঁ গাড়ী ৰখোৱা ঠাইলৈ। আৰু এই গাড়ীখিনি চাওকচোন, গাড়ীখিনি দেখিয়ে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে আজি কিমান মানুহ এই পাৰ্কখনলৈ আহিছে। বহুত ডাঙৰ পাৰ্ক, হাজাৰ হাজাৰ মানুহ ধৰে বুলি ক'লেও ভুল নহয়। আপোনালোকে গাড়ীখিনি দেখিয়ে গম পাইছে চাগে কিমান মানুহ আহিছে, কিমান মানুহ আছে ভিতৰত। চব ইয়ালৈ অহা মানুহেই, বেলেগলৈ যোৱা মানুহ নহয়। এতিয়াও সৌপিনে গাড়ী আহিয়ে আছে, এতিয়াও মানুহ খালী হোৱাই নাই। গতিকে আমি আৰু বেছি দেৰি নকৰোঁ, এয়া বেলি লহিয়ালেই। গতিকে আমি আহি পাই গ'লোহি ইন্দিৰা গান্ধী পাৰ্ক, IG পাৰ্ক মানে চমুকৈ।
আৰু আমি প্ৰথমৰ যিখন মেইন গেট সেইপিনেদি নোসোমালোঁ, আমি 5 পিনৰ গেটখনেদি সোমালোঁ আৰু সোমাই ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱালোঁ। ইয়াতো ভাল লাগে বহুত বেছি, একদম ওখ ওখ গছ আৰু পূৰা জেগাটুকুৰা ছাঁ পৰি থাকে, মানে খুব বেছি ভাল লাগে প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেদৰে। আৰু ল'ৰা ছোৱালীবিলাকে ইয়াত সিফালে বৰ ডাঙৰ জেগা আছে, সিফালে খেলি থাকে ল'ৰা ছোৱালীবিলাকে বল, বেডমিণ্টন, ক্ৰিকেট, মানে বহুত ল'ৰা ছোৱালী আহি ইয়াত খেলিব পাৰে। এই জেগাখনো বহুত আহল বহল আৰু এই পাৰ্কখন বহুত বেছি ডাঙৰ। মোৰ মাতটো অকণমান ভাগি আছে, মই ভইচ দিব পৰা নাই, অকণমান কাহ হৈ আছে, গতিকে আপোনালোকে বেয়া নাপাব, শুনিবলৈ চাগে বেয়া হৈছে কাহি থকাৰ কাৰণে। আৰু তাৰ পৰা ওলাই আহিলোঁ, ওলাই আহিয়ে আমাৰ ইহঁতে ভোক লাগিছে বুলি ক'লে অকণমান চাওমিন খালে, খাই মেলি আমিও 2 কাপ লাল চাহ খালোঁ, খাই মেলি এয়া ঘৰলৈ এতিয়া যামগৈ। আৰু ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো, চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাম। আৰু এই য'ত খাইছিলোঁ চাওমিন, একদম সেই ৰেষ্টুৰেণ্টখনত পূৰা ধুনীয়াকৈ গান চান লগাই ৰাখিছে আৰু সিহঁতে পূৰা ফিলিং লৈ খাই আছে আৰু কপিৰাইট লাগি যাবও পাৰে, গতিকে মই বেছি দেৰি ৰেকৰ্ডিং নকৰিলোঁ। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে সদায় আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। আৰু তেনেহ'লে আজিলৈ আহোঁ, সকলোকে আকৌ এবাৰ হেপী নিউ ইয়েৰ, সকলো ভালে থাকক, সুখলে থাকক, তাৰে কামনাৰে আজিলৈ আহোঁ, বাই।